গিজ গিজাই থকা সত্ত্বেও এই গদা পানীয়ে কেনেলোকৰ সহায় জয়াই গুচোৱাৰ চেষ্টা কোনো নকৰিলে আৰু সিদিনা কোনোবাই ক'লে বোলে তেওঁ হেনো ভেকচিন ধৰি মানুহজনীৰ ওচৰলৈ আহিছিল পিছে আকৌ মাৰৰ ভয় পলাই থাক মৰা শিয়ালৰ দৰে এই জেৰেঙাটা নাইকিয়া হ'ল বৰ স্বাৰ্থপৰ মানুহ তহঁত কি ক'লে ঘৰত তিৰোতাবিলাকে কি ফলটো কৰি দেখাইছে বাহিৰে নোহোৱা পইচাটো ভিতৰেও পুৰা নাই কিয়া কিয়া এই কথাটো জানিয়ে বেচেৰি কেনেদৰে দিলে হত্যা কৰিবলৈ লৈছে ৰাজনীতিৰ কথা শুনিলে আৰু ৰূপৱতী তেওঁলোকে অকল নিজৰ পৰিবাৰৰ পৰা বৰ বিয়া এইবোৰৰ কথা চিন্তা কৰি থাকিলে দেশ উদ্ধাৰ নহয় এই ৰাইজখনৰ দুখ দুৰ্দশাৰ কথা ভাবিবলৈ কবি এনে ঢোল বজাই কাণ কালাফাল কৰিলে প্ৰজা মনৰ ওচৰত থাকিব নোৱাৰ যা এই ঢোলকে বজাই যা বুজাই নাই আচলতে লালু বুঢ়া ফুকন দেউতাই হাকাবাৰী খিমৈ ঘৰত অসম ৰাজ্য কোন কটোৱা মুকুট পিন্ধিব খোজা কথাটো তেওঁ আৰু দা দাঙিয়াসকলে অতি গোপনে ৰাখিছে তাক কিমান শপতি আছে দেখিলি কোন পাহি শুন এই দেশ থাকিলে ৰজা ভঙা পতাবোৰ হৈ থাকিব এই দা ডাঙৰীয়া উত্থান পতনো চলিয়ে থাকিব সেইবিলাক আমি দেখি বুলি মুখ ফুলাই বহি থাকিলে হ'ব মূৰে পিৰিতি কাহিনী চলিয়ে থাকিব এই লালু বুঢ়া ফুকন দেউতাই দিল্লী মোগল পাঠশালাৰ পৰা হুকুম পাইছে তেওঁ মানে পৰ্বতীয়া ৰজা ফোন কৰোৱা মুকুট লৈও বৰগাঁও সিংহাসনত বহিব পাৰিছে পিছে এই কথাটো এতিয়া বুঢ়া ৰজা কাণত পেলাই কেনেকে